নমস্কাৰ পোনপ্ৰথমে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.1ৰ 2 নম্বৰ প্ৰশ্নকেইটা। 2 নম্বৰ প্ৰশ্নটো চোৱা কি আছে, দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰা। আমাক দিয়া আছে আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গমিটাৰ। মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 বেছি, অৰ্থাৎ মিটাৰত দিয়া আছে। মাটি টুকুৰাৰ দিশ আৰু আমি প্ৰস্থ উলিয়াব লাগে। আমি কেনেকৈ কৰিম বুলি কৈছোঁ, আমি কিহত নিব লাগে, দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰিব লাগে। আমি ইয়াৰ যি আগৰ অংককেইটা কৰিছিলোঁ, অৰ্থাৎ 4.1ৰ 1 নম্বৰ কেইটা, সেইকেইটা আমাক দ্বিঘাত সমীকৰণ হয় নহয় প্ৰকাশ কৰিব দিছিলে। এতিয়া আমাক কি দিয়া আছে, আখৰত দিয়া আছে, গতিকে আমি এইটো দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰিব লাগে। আমি সদায় কি জানিব লাগিব, আমি সদায় প্ৰথম কি জানো, দ্বিঘাত সমীকৰণৰ আৰ্হি বুলি ক'লে সদায় আমি কোনটো বুজো, ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0। যদি এইটোত আৰ্হিত থাকে তেতিয়াহ'লে আমাৰ কি হ'ব, দ্বিঘাত সমীকৰণ হ'ব। ঠিক আছে, এতিয়া আমি ইয়াৰ সলিউশ্যনটো কৰিছোঁ। কি দিয়া আছে, আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গমিটাৰ, মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰত বেছি, মাটি টুকুৰাৰ দিশ আৰু আমি প্ৰস্থ উলিয়াব লাগে। তো ফাৰ্ষ্ট আমি ধৰিম কোনটো চোৱা, ইয়াত আমি দিশ x প্ৰস্থ y আমি তেনেকৈ ধৰিব নোৱাৰোঁ, কাৰণ আমি দ্বিঘাত সমীকৰণ হ'ব লগা হ'লে আমি সদায় কি জানো, চলকৰ উচ্চতাংশ সদায় 2 হ'ব লাগিব আৰু চলক থাকিব লাগিব এটাই। ইয়াত আমি কোন ধৰিম, পথালি আৰু আমি কি উলিয়াব লাগে, আমি আগে চাই লওঁ কি উলিয়াব লাগে, মাটি টুকুৰাৰ দিশ আৰু কি উলিয়াব লাগে, আমি প্ৰস্থ উলিয়াব লাগে। চ' আমি ধৰিম কোনটো, ইয়াত আমি দিশ ধৰিব নোৱাৰোঁ, কম কোনটো, দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 বেছি, অৰ্থাৎ ফাৰ্ষ্ট আমি কি ধৰিব লাগিব, পথালি ধৰিব লাগিব। সদায় মনত ৰাখিবা, যিটো সৰু হয় কম হয় সেইটো আগে ধৰিব লাগে। ত' ফাৰ্ষ্ট আমি কি লিখিম, ধৰা হ'ল কি ধৰিম আমি, পথালি, আয়তাকাৰ মাটি টুকুৰাৰ, শ্বৰ্ট ফৰ্মত লিখিছোঁ, আয়তাকাৰ মাটি টুকুৰাৰ পথালি x কিহত দিয়া আছে, মিটাৰত। চ' কি আহিব, x মিটাৰ। এইটো মচি দিছোঁ মই, দ্বিঘাত সমীকৰণ মনত ৰাখিব লাগিব। এতেকে আয়তাকাৰ মাটি টুকুৰাৰ দিশ কিমান হ'ব, দিশ কিমান হ'ব, পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি দিয়া আছে দিশ। চ' দিশ কিমান আহিব, পথালি হ'লে কিমান x, ইয়াৰ দুগুণ কি আহিব, টুৱাইছ x, 1 মিটাৰ বেছি, চ' কি আহিব, +1 মিটাৰ। এইখিনি পুৰা ক্লিয়াৰ। এতিয়া আমি প্ৰশ্নমতে চাওঁ, আমাক প্ৰশ্নমতে আমি দ্বিঘাত সমীকৰণ নিব লাগে। আমি চাওঁ প্ৰশ্নমতে আমাক কি কয়, প্ৰশ্নমতে আমাক কি দিয়া আছে, কালি দিয়া আছে 528 মিটাৰ। আমি সদায় জানো যে আয়তৰ কালিৰ সূত্ৰটো কি আছিলে, দিশ পূৰণ প্ৰস্থ। চ' আমি দিশ পালোঁ কিমান, টুৱাইছ x +1, x প্ৰস্থ কিমান পালোঁ, x মিটাৰ। চ' প্ৰশ্নমতে কি আহিব, দিশ পূৰণ প্ৰস্থ, চ' টুৱাইছ x +1, দিশ পূৰণ প্ৰস্থ কিমান হ'ব, x ইকুৱেল কিমান দিয়া আছে, 528 বৰ্গমিটাৰ। চ' 528। ঠিক আছে, এইটো ভাঙি দিয়া, এইটো ভাঙিলে আমি কিমান পাম, ভাঙি দিয়া 2x × x কিমান হ'ব, 2x স্কুৱেৰ প্লাছ x × 1 কিমান, x ইকুৱেল 528 হ'ল। এতিয়া আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত নিব লাগে, অৰ্থাৎ এইটো ax স্কুৱেৰ, চ' 2x স্কুৱেৰ প্লাছ x স্কুৱেৰ হ'ল প্লাছ bx হ'ল, এইটো ফালে আহিলে কি হ'ব, -528 ইকুৱেল টু কিমান আহিব, 0। এইটোৱে এনচাৰ। ঠিক আছে, কিবা যদি ডাউট থাকে মোক কমেণ্ট কৰি সুধিব পাৰা। এতিয়া খালি আমি ইয়াৰ যিকেইটা পৰৱৰ্তী অংক আছে আমি সেইকেইটাও ইয়াৰ নিচিনাকৈ একেধৰণে কৰিব লাগে। বাকীকেইটা তোমালোকৰ ওপৰত এৰি দিলোঁ, প্ৰেক্টিছ কৰিবা, কোনকেইটা বুজি নোপোৱা মোক সুধিবা। খালি এইটোৱে মনত ৰাখিবা, আমাৰ ফাৰ্ষ্ট কাম কি, দ্বিঘাত সমীকৰণ আৰ্হি নিব দিলে আমি জানিব লাগে যে দ্বিঘাত সমীকৰণ আৰ্হি হ'ল ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু কিমান আহিব, 0। এইটো খালি মনত ৰাখিব লাগে প্ৰথম কথা। ইয়াৰ মান 0 হ'ব পাৰে, এৰ মান 0 হ'ব নোৱাৰে, কি কাৰণে, কাৰণ এৰ মান 0 হ'ব নোৱাৰে, বিৰ মান 0 হ'ব পাৰে, কাৰণ মুঠতে চলকৰ উচ্চতমাংশ 2 থাকিবই লাগিব। ইয়াত 0 হ'লে আপত্তি নাই, আগতে কৈছিলোঁ x স্কুৱেৰ প্লাছ 7টো সদায় দ্বিঘাত সমীকৰণ হয়। ইয়াত কিন্তু xটো নাই, কিন্তু আমি x আমি 0 × x লিখিব পাৰোঁ। ঠিক আছে, ফাৰ্ষ্ট আমি এইটো মনত ৰাখিব লাগিব, সমীকৰণ আৰ্হিটো মনত ৰাখিব লাগিব। যদি এনেকুৱা আখৰত থাকে, ফাৰ্ষ্ট আমি কি, যিটো আমাক উলিয়াব দিয়ে সেইকেইটা আমি ধৰি ল'ম কোনটো, যিটো সৰু বা কম হয় সেইটো আগে ধৰি ল'ম, আমি বেছিটো উলিয়াত আমাৰ সুবিধা হয়। ঠিক আছে, থেংক ইউ।